নমস্কাৰ ডেমক্ৰেসি লাইভে আপোনালোকক এই পূব গুৱাহাটী বিহু সন্মিলনৰ যি চানমাৰীত আজি বিহু অনুষ্ঠিত হৈ আছে তাৰ পৰা আমি ডেমক্ৰেসি লাইভে সমগ্ৰ বিহুবলীয়া ৰাইজৰ লগতে সমগ্ৰ অসমবাসীলৈ আমি ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো আৰু আজি আপোনালোকে দেখিছে আমি পূব গুৱাহাটী বিহু সন্মিলন চানমাৰী আমি অভিযন্তা খেল বিহু বাকৰিত আছো আৰু আপোনালোকে ইয়াতে গোটেই যি বিহু সেই বিহুৰ পৰিৱেশটো দেখিছে এই বিহুত আপোনালোকে এই বস্তুখিনি দেখিবলৈ পাব যে আমি ইয়াতে যি আমাৰ বিহু বুলি ক'লে যি আমি থলুৱা সামগ্ৰী বা থলুৱা খাদ্য যিসমূহ আমি দেখা পাব লাগে তাৰ ঠাইত আমি এইটো বিহু আৰু দুৰ্গা পূজা ঠিক তেনেকুৱা ধৰণৰ এটা মঞ্চ আমি দেখিবলৈ পাই গৈ আছোঁ ইয়াত আজি অজস্ৰ মানুহৰ সমাগম হৈছে আজি ইয়াতে বিহুৰ লগতে এইটো বিহু মেলা বুলি ক'ব পাৰি যে পূব গুৱাহাটী বিহু সন্মিলনী যি চানমাৰী যি আয়োজন কৰিছে সমগ্ৰ পৰিৱেশটো আপোনালোকে দেখা পাই আছে ইয়াতে আপোনালোকে দেখিছে বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ঠাইৰ পৰা অজস্ৰ মানুহৰ সমাগম হৈছে লোকে লোকাৰণ্য হৈ পৰিছে আজি এই পূব গুৱাহাটী বিহু সন্মিলনী অনুষ্ঠিত কৰা যি চানমাৰী বিহু বাকৰিত আপোনালোকে দেখিছে বিহুৰ লগতে বিভিন্ন ধৰণৰ আপোনালোকে বিপণী দেখা পাইছে আৰু বিপণীবিলাক দেখি এনেকুৱা যেন লাগিছে যে এয়া বিহু আৰু দুৰ্গা পূজা বা পূজাৰ সময়ত আমি যেনেকুৱা ধৰণৰ এটা মানুহৰ উৎসাহ দেখিবলৈ পোৱা যাওঁ আৰু দুৰ্গা পূজাৰ সময়ত আমি যিবিলাক আমি বিপণী দেখিবলৈ পোৱা যাওঁ বা যেনেকুৱা ধৰণৰ বেলুনকে আদি কৰি আমি যিবিলাক দেখিবলৈ পোৱা যায় সেইবিলাক বস্তু আমি ইয়াতে দেখা পৰিলক্ষিত হৈছে আপোনালোকে দেখা পাইছে আমি আজি এই বিহু বুলি কওঁতে ইয়াতে যি আমি থলুৱা সামগ্ৰী বা থলুৱা খাদ্য যি থলুৱা আমি হেৰি দেখা পাব লাগে তাৰ সেইখিনি দেখা পোৱাৰ লগতে আৰু আমি বাকী যিখিনি এটা পূজা বা মেলা হ'লে যেনেকুৱা ধৰণৰ দেখা পোৱা যায় সেইবিলাক দেখা হৈছে ইয়াত বিভিন্ন ধৰণৰ আইটেম ৰখা হৈছে বিপণীৰ পৰা আৰম্ভ কৰি যিসকল সৰু সৰু ল'ৰা ছোৱালী আছে সৰু সৰু ল'ৰা ছোৱালীসকলকো খেলা ধূলা কৰাৰ বাবে বা তেখেতলোকে ইয়াতে আহি আনন্দ লোৱাৰ বাবে ইয়াতে বিভিন্ন ধৰণৰ আইটেম ৰখা আছে যেন এটা আনন্দ মেলা আছে আহকচোন আমি আকৌ এফালে বিহু মঞ্চ আছে বিহু মঞ্চলৈ আমি অকণমান আগবাঢ়ি মই যাওঁ আৰু তাত বিভিন্ন ধৰণৰ গীত মাতৰ পৰিৱেশ হৈ আছে এইখিনি আমি এজন ব্যক্তিৰ লগত দাদা অলপ শুনিব প্ৰথমতে আপোনাক আমাৰ বাপতি খাওঁ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ প্ৰথম কথাটো হ'ল আপুনি ইয়াতে আহি আজি কেনেকুৱা অনুভৱ কৰিছে যদিও মানে আমি ৰঙালী বিহু বুলি কওঁতে বা বিহু বুলি কওঁতে আমি যিমান থলুৱা মানে বিপণী বা থলুৱা এইবিলাক দেখা পোৱা যায় কিন্তু ইয়াতে মানে এটা অলপ মেলা যেন এনেকুৱা যে অনুভৱ হৈছে আপুনি কি অনুভৱ কৰিছে ভাল লাগিছে আহি মানে বিহুৰ বতৰ আহিছোঁ আৰু তথাপিতো মানে মই এইটো কথা সুধিছোঁ আপোনাক আমি মানে বিহু বুলি ক'লে কেতিয়াবা বিহুৰ যিমানখিনি মানে আমাৰ অসমীয়া থলুৱা বা অসমীয়া যিবিলাক আমাৰ হেৰি দেখা পাব লাগে সাজপাৰেই হওক বা বিপণী হওক বা যি ধৰণৰ ইয়াতে আহি কিনে আমি এনেকুৱা চাইছে এটা আনন্দ মেলা বা এটা পূজা বা দুৰ্গা পূজা এনেকুৱা ধৰণৰ এটা তেনেকুৱা পৰিৱেশ এটা হৈছে যেন লাগিছে নেকি বাৰু হয় হয় এনেকুৱা এটা পৰিৱেশ এটা হৈছে ইয়াত পৰিৱেশ আছে গতিকে ইয়াত মানে বিহু আৰু মানে বা আমাৰ যিখিনি মানে আধুনিক বা পূজা হওক বা মেলা হওক যিখিনি হয় সেই বস্তুখিনি এটা মানে সমাহাৰ ঘটিছে এনেকুৱা যে অনুভৱ হৈছে নহয় জানো হয় আহি খুবেই ভাল লাগিছে ইয়াত কিন্তু আহি আপোনাৰ ভাল লাগিছে ঠিক আছে ধন্যবাদ আমি অকণমান আকৌ অলপ আগুৱাই